বন্ধু বান্ধৱসকল আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাওঁ যে আমাৰ অসম কেবিনেটে ইতিমধ্যে বিদ্যালয়সমূহৰ কাৰণে নীতি নিয়মৰ খচৰা প্ৰকাশ কৰিছে, এটা পুস্তিকা প্ৰকাশ কৰিছে, য'ত সৰ্বমুঠ 26টা বিষয়বস্তুৰ ওপৰত নীতি নিয়ম উল্লেখ কৰা আছে। আপোনালোক ইয়াত লক্ষ্য কৰিব পাৰিছে স্কুল কেটেগৰী, একাডেমিক কেলেণ্ডাৰ, এটেণ্ডেঞ্চ, পাঞ্চুৱেলিটি, অন্যান্য 26 দফাৰ ওপৰত ইয়াত আমাৰ নীতি নিয়ম ধাৰ্য কৰা হৈছে। কি লিখা আছে আমি এবাৰ চাই লওঁ। ইন্ট্ৰডাকশ্যনত ইয়াত উল্লেখ কৰা আছে দ্য পাৰ্পজ অফ দ্য স্কুল ৰুল বুক, যিটো মই কৈছোঁ যে বিদ্যালয়সমূহৰ কাৰণে যিটো আমাৰ নীতি নিয়মৰ পুস্তিকা প্ৰকাশ পাইছে, তাত কাৰণ হ'ল পুস্তিকা প্ৰকাশ কৰা যাতে প্ৰত্যেক স্কুলতে আমাৰ মনিটৰিঙৰ কাৰণে বা একেধৰণে স্কুলসমূহ যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে নীতি নিয়ম বা গাইডলাইন্স ইয়াত উল্লেখ কৰা আছে। We now have a national education policy that aims to achieve a knowledge-based, vibrant society. This rule book is prepared on the basis of that. So আমি এই কথাষাৰ নিশ্চয় ধৰিব পাৰিছোঁ। আৰু আমি সকলোৱে জানো নেশ্যনেল এডুকেশ্যন পলিচিত স্কুলসমূহক কিদৰে ভাগ কৰা হৈছে, ফাউণ্ডেশ্যনেল ষ্টেজ, প্ৰিপেৰেটৰী ষ্টেজ, মিডিল এণ্ড ছেকেণ্ডেৰী ষ্টেজ। তো এই চাৰিটা যিটো ষ্টেজ 5+3+3+4 প্ৰতিটো স্কুলৰ কাৰণে এই খচৰা নীতি নিয়ম লিখা আছে আৰু প্ৰত্যেক স্কুলে এই নীতি নিয়ম মানি চলিব লাগিব। তো এই নীতি নিয়ম কি লিখা আছে, কোনে কি দায়িত্ব পালন কৰিব লাগিব আমি এবাৰ চাই লওঁ। এটেণ্ডেঞ্চৰ ক্ষেত্ৰত স্কুল মাষ্ট মেইনটেইন এনৰলমেণ্ট এণ্ড এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, যিটো ইতিমধ্যে স্কুলত মেইনটেইন কৰা হয়। ডেইলি এটেণ্ডেঞ্চ ফিজিকেল ৰেজিষ্টাৰ থাকে। লগতে ইয়াত উল্লেখ কৰা আছে যে শিক্ষা সেতুটো আমাৰ ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ দিব লাগিব। আৰু যিকেইজন ছাত্ৰ ছাত্ৰীয়ে ৰেগুলাৰলি এবচেণ্টি থাকিব তেওঁলোকৰ কাৰণে আৰু এটা ৰেজিষ্টাৰ প্ৰস্তুত কৰিব লাগিব। আৰু পেৰেণ্টছ মিটত বা হোম ভিজিটৰ জৰিয়তে তেওঁলোকক বিদ্যালয়মুখী কৰিবৰ কাৰণে চেষ্টা বিদ্যালয়সমূহে হাতত ল'ব লাগিব। পাঞ্চুৱেলিটিৰ ক্ষেত্ৰত ইয়াত লিখা আছে ল'ৰা ছোৱালীয়ে কোনো কাৰণতে মোবাইল ফোন বা স্মাৰ্ট ৱাচ স্কুললৈ নিব নোৱাৰিব, আৰু যদি ধৰা পৰে তেনেহ'লে তেওঁলোকক ঘূৰাই দিয়া নহ'ব বা বিহিত ব্যৱস্থা কৰা হ'ব, এই খচৰাখনত লিখা আছে। তাৰপিছত যদি ষ্টুডেণ্টে পলমকৈ আহে তেওঁলোকৰ কাৰণে আমাৰ ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব। পলমকৈ অহা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকৰ নাম থাকিব আৰু পেৰেণ্টছ মিটত তেওঁলোকৰ বিষয়ে মানে আমাৰ পেৰেণ্টছক জনাব লাগিব। চ' এইটো নতুন নিৰ্দেশনা আমি লক্ষ্য কৰিছোঁ। দ্য ক্লাছৰুম শ্বুড বি প্ৰপাৰলি লোকেটেড এণ্ড কেপ্ট ছিকিউৰ, সেইটো কাৰণে মেইনটেনেঞ্চ কেনেকুৱা কৰিব লাগিব। স্কুল এছেটসমূহ, স্কুল এছেটৰ ৰেজিষ্টাৰ থাকিব লাগিব। ৰেজিষ্টাৰত এছেটসমূহৰ নাম থাকিব লাগিব, মুভেবল এছেট এণ্ড নন মুভেবল এছেট, আৰু যদি ডেমেজ হয় তাৰ কাৰণ উল্লেখ কৰিব লাগিব। আৰু এছেটসমূহৰ ডেমেজ যদি হয় তেনেহ'লে হায়াৰ অথৰিটিক জনাব লাগিব। তাৰপিছত এনুৱেল ৰিপৰ্ট, এইটো এটা নতুন বিষয়বস্তু ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰত্যেক স্কুলে বছৰেকত এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগিব, আৰু ইয়াৰ যিটো আমাৰ ফৰ্মেট হ'ব সেইটো ডিষ্ট্ৰিক্টৰ পৰা দিয়া হ'বগৈ। আৰু এই ৰিপৰ্টসমূহ প্ৰত্যেক বিদ্যালয়ে ডিষ্ট্ৰিক্টত জমা দিব লাগিব, য'ত তেওঁলোকৰ ল'ৰা ছোৱালীৰ একাডেমিক পাৰফৰ্মেঞ্চ বা অন্যান্য দিশৰ বিষয়ে উল্লেখ কৰা থাকিব। আৰু যিবিলাক হায়াৰ অথৰিটিয়ে স্কুল ভিজিট কৰিব তেওঁলোকো এই এনুৱেল ৰিপৰ্ট পৰীক্ষা কৰিব পাৰিব, বা গুণোৎসৱৰ সময়তো এই এনুৱেল ৰিপৰ্টসমূহ ইনস্পেকশ্যন কৰা হ'ব। চ' এইটো নতুন এটা বিষয়বস্তু যিটো আমি সকলোৱে মনত থ'ব লাগিব যে এনুৱেল ৰিপৰ্ট অফ এ স্কুল that will be a document which will enrollment, activities, performance, financial account, A to Z কথা ইয়াত কি থাকিব উল্লেখ থাকিব। আৰু আমি স্কুলত কি ফাণ্ড আহে তাৰ বিষয়ে আমি সকলোৱে জ্ঞাত। এলুমিনি এছ'চিয়েশ্যন প্ৰত্যেক স্কুলে গঠন কৰিব লাগিব। এলুমিনি এছ'চিয়েশ্যনৰ নিজৰ দায়িত্ব থাকিব, যিটো প্ৰত্যেক এলুমিনি এছ'চিয়েশ্যনে পালন কৰিব লাগিব। আৰু কি দায়িত্ব থাকিব তাৰ গাইডলাইন্স ইতিমধ্যে প্ৰকাশ পাইছিল, আৰু প্ৰত্যেক স্কুলে সেই গাইডলাইন্সৰ মতে এলুমিনি এছ'চিয়েশ্যন ফৰ্ম কৰিছে। চ' এইটো আমাৰ ড্ৰাফ্টত উল্লেখ কৰা আছে এবাউট দি এলুমিনি এছ'চিয়েশ্যন। পেৰেণ্টছ আৰু গাৰ্জিয়ান মিট, ইয়াত পেৰেণ্টছ আৰু গাৰ্জিয়ান মিটৰ বিষয়ে বিশেষ কথা উল্লেখ কৰা হৈছে যে পেৰেণ্টছ আৰু গাৰ্জিয়ান মিট মিনিমাম 3 times স্কুলে কণ্ডাক্ট কৰিব লাগিব। দ্য গাৰ্জিয়ান মিটিং শ্বুড বি মেণ্ডেটৰী হেল্ড ডিউৰিং এন একাডেমিক ছেশ্যন। আৰু ইয়াত যিটো মই কৈছোঁ ইতিমধ্যে যে মিটিঙত বিভিন্ন বিষয়বস্তুৰ ওপৰত পেৰেণ্টছক জনাব লাগিব। অন্যান্য সা সুবিধা যিটো আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব, যেনে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া চাইকেল লাভ কৰিব, সেইটো বিষয়েও পেৰেণ্টছক জনাব লাগিব। তাৰপিছত আমাৰ এই ড্ৰাফটত
বিশেষকৈ গ্ৰীণ স্কুল কেম্পাছৰ বিষয়ে উল্লেখ কৰা আছে যে প্ৰত্যেক স্কুল গ্ৰীণ এটা সেউজীয়া প্ৰাকৃতিক পৰিৱেশ স্কুলত থাকিব লাগিব। এভৰি স্কুল মাষ্ট মেইনটেইন এ ফ্লাৱাৰ গাৰ্ডেন, তাৰপিছত ছিজনেল ফ্লাৱাৰ তাত থাকিব লাগিব আৰু কোনো কাৰণতে ছাত্ৰ ছাত্ৰীয়েও সেই ফ্লাৱাৰসমূহ নষ্ট কৰিব নোৱাৰিব। কাৰিকুলাৰ এক্টিভিটিজৰ ওপৰত স্কুলে বিশেষ গুৰুত্ব দিব লাগিব আৰু য'ত ল'ৰা ছোৱালী দুশতকৈ বেছি আছে তাত এটা কাৰিকুলাৰ এক্টিভিটিজৰ কাৰণে কমিটি হ'ব, য'ত কমিটিত কোনে কি দায়িত্ব ল'ব বা গঠন কিদৰে কৰিব লাগিব ইয়াত ফৰ্মেট লিখা আছে, ড্ৰাফ্টত আপোনালোক পাই যাব। যে SMDCৰ প্ৰেছিডেণ্ট চেয়াৰমেন হ'ব, প্ৰিন্সিপাল, মেম্বাৰ ছেক্ৰেটাৰী হ'ব, 2 ক্লাছ টিচাৰ বা অন্যান্য যিবিলাক গাইডলাইনছ ইয়াত লিখা আছে সেইটো আমাৰ বিদ্যালয়সমূহে ফ'ল' কৰিব লাগিব যদিহে আপোনাৰ 200তকৈ বেছি ল'ৰা ছোৱালী থাকে। ইম্পৰ্টেণ্ট ৰেজিষ্টাৰ, কি ৰেজিষ্টাৰ বিদ্যালয়ত থাকিব লাগিব তাৰ বিষয়েও এই খচৰাত প্ৰকাশ পাইছে আৰু আমি সকলোৱে গম পাওঁ যে বিদ্যালয়সমূহত এখন চৰকাৰী বিদ্যালয়ত বিভিন্ন ধৰণৰ ৰেজিষ্টাৰ মেইনটেইন কৰা হয়। প্ৰত্যেক ৰেজিষ্টাৰৰ নিজৰ শিতান থাকে, প্ৰত্যেক স্কুলে সেইটো মেইনটেইন কৰিব লাগিব। তাৰপিছত কি বস্তু ডিছপ্লে কৰিব লাগিব স্কুলত, নিৰ্দিষ্ট ইয়াত গাইডলাইনছত লিখা আছে মহাত্মা গান্ধীৰ ফটো থাকিবই লাগিব বা প্ৰাইম মিনিষ্টাৰৰ ফটো থাকিব লাগিব বা আৰু কি থাকিব লাগিব, ইভেন চিফ মিনিষ্টাৰ অফ আছামৰ ফটোও থাকিব লাগিব প্ৰত্যেক স্কুলত। তো কি ডিছপ্লে কৰিব লাগিব সেইসমূহ তথ্য আপোনালোকৰ এই খচৰাত প্ৰকাশ পাইছে। তাৰপিছত ডিউটিজ অফ প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ দায়িত্ব কি থাকিব, তো আমি সকলোৱে জ্ঞাত, ইয়াত বিশেষ নতুনত্ব তেনেকুৱা নাই যে হেডমাষ্টাৰে সকলো দিশ বিদ্যালয়সমূহৰ চোৱা চিতা কৰে, ছুটিৰ পৰা আদি কৰি সকলো দিশ চোৱা চিতা দায়িত্ব আমাৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী থাকিব। একেদৰে ডিউটিজ অফ দ্য টিচাৰ খচৰাত প্ৰকাশ পাইছে যে শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্ব কি থাকিব আৰু কি কাম কৰিব লাগিব। তাত প্ৰমুখে আছে লেচন প্লান প্ৰিপেয়াৰ কৰা বা ছাত্ৰ ছাত্ৰীৰ একাডেমিক পাৰফৰ্মেঞ্চৰ বিষয়ে প্ৰিপাৰেশ্যন কৰা ইত্যাদি দায়িত্ব আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকে, সেইটো ইয়াত প্ৰকাশ পাইছে। চ' থুলমূলকৈ আপোনালোকক আমি যিটো প্ৰকাশ পোৱা আমাৰ পুস্তিকা নীতি নিয়ম, বিদ্যালয়ৰ নীতি নিয়ম, এই বিষয়ে আপোনালোকক আভাস দিবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি আপোনালোক ভাল পালে কাইণ্ডলি মোৰ এণ্ড মোৰ শ্বেয়াৰ কৰিব যাতে সকলোৱে এই তথ্যসমূহ লাভ কৰিব পাৰে। অকল ছাত্ৰ ছাত্ৰীয়ে নহয় বা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নহয়, আমাৰ অভিভাৱকসকলেও জনা উচিত। আৰু আপোনালোক যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।